নমস্কাৰ ফ্ৰেণ্ডসকল, কি খবৰ আপোনালোকৰ? আকৌ এটা নতুন গানৰ আপডেট লৈ আহিছোঁ আপোনালোকৰ কাৰণে। নিশ্চয় থাম্বনেইলখন দেখি গম পাইছে কি গানৰ আপডেট লৈ আহিছোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে এটা নতুন গানৰ কাম কৰি আছে আপোনালোকৰ কাৰণে। গানটোৰ নাম কি, গানটো আপোনালোকে কেতিয়া শুনি ল'ব, কোনটো বিষয়ে শুভমুক্তি দিব, এই সকলো কথা জনাই যাম। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। ফেনসকল, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে আপোনালোকৰ কাৰণে এটা বিহুৱানৰ এলবামৰ গীত কৰি আছে। কিন্তু গানটো এতিয়ালৈকে সঠিক নামটো কি ধৰিব পৰা নাই। কিন্তু টুক গান এটা কামো কৰি আছে। এইটোৱে বিহুৱানৰ এলবামৰ গীত নে, এতিয়ালৈকে সঠিক খবৰটো জানিব পৰা নাই। যেতিয়াই সঠিক খবৰটো জানিব পাৰিম আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। যদি এইটোৱে বিহুৱানৰ এলবামৰ গীত হয়, আগৰ নীল আকাশ দা বিহুৱানৰ এলবামৰ গীতবোৰ যিদৰে আদৰি লৈছে, চেনিমাই, পখিলা, বিশ্ব, তিত্তি তিতাপাত, হুন্দা চিটি, এই আটাইবোৰ গীত লগতে বিহুৱানৰ এলবামটো যিদৰে আদৰি লৈছে, এইদৰে এইবাৰো এই গীতটো আদৰি ল'ব বুলি মোৰ পেনৰ পৰা আশা থাকিল। যদি বিহুৱানৰ এলবামৰ টুক গীতটো হয়, আপোনালোকৰ মাজলৈ বিহু পাৰ্কখনতে আহিব নীল আকাশ দা নিজা ইউটিউব চেনেললৈ আপোনালোকে দেখিবলৈ পাব। লগতে কুসুম দা ভাগৰ মনমইনা এলবামৰ গীতো আহি আছে, বিহু পাৰ্কখনতে শুনিবলৈ পাব। গতিকে আপডেটটো কেনেকুৱা পাইছে মোক কমেণ্ট এটা কৰি জনাব। যদি ভাল লাগে ভিডিঅ'টো লাইক এটা কৰিব লাগিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ, জয় আই অসম।